জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সায়েন্সৰ পাৰ্ট 1ৰ চেপ্টাৰ নম্বৰ 2 অৰ্গেনিজমছ এণ্ড বায়োডাইভাৰ্চিটি জীৱ আৰু জৈৱ বৈচিত্ৰ্য এইটো লেসনৰ কোৱেশ্চন আনসাৰসমূহ ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে দি দিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। আৰু মই চেপ্টাৰটো এইটো লেসন ফাৰ্ষ্ট লেসনটো মই মোৰ সেকেন্ড চেনেলত মই বুজাই দিছোঁ, লগতে কোৱেশ্চন আনসাৰসমূহ দিছোঁ। এইটো লেসনো মই মোৰ সেকেন্ড চেনেল আসাম এডু কৰ্নাৰ হেতুত মই দি দিম। এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত লিংকটো পাই যাবা, তাতে সাবস্ক্ৰাইব কৰি থবা চেনেলটো, তেতিয়াহ'লে ভিডিঅ'ৰ যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। ওকে, তোমালোকে আসামিছৰ ভিডিঅ'বোৰ দিছোঁ, ডেসক্ৰিপচন বক্সত গোটেইকেইটা ভিডিঅ'ৰ লিংকবোৰ দি দিম, তোমালোকে তাতে চেক কৰিবা, পাই যাবা। এতিয়া মই ইয়াৰ কোৱেশ্চন আনসাৰসমূহ চোৱা। ভিডিঅ' তোমালোকে এমচিকিউ কোৱেশ্চন দিছে, গতিকে এমচিকিউ কোৱেশ্চনবোৰ আৰু এক্সট্ৰাকে নাহে, ইয়াৰ পৰাই আহিব। এইটো চেনেলত মই অনলি কোৱেশ্চন আনসাৰসমূহ দি আছোঁ, আৰু মোৰ সেকেন্ড চেনেলত মই চেপ্টাৰসমূহ বুজাই দি আছোঁ, গতিকে সেইটো সাবস্ক্ৰাইব কৰি থবা। 1 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা। মানে আমি 4টা অপশ্যন দিছে, আমি অপশ্যনবোৰ চিন দিব নালাগে, আমি য'ত ইয়াত চাৰ্কল দিছে, গোল দিছে, এ শুদ্ধ হ'ব নে বি শুদ্ধ হ'ব, কোনটো শুদ্ধ হ'ব, এইটোত আমি কালাৰ কৰিব লাগিব, চাৰ্কল সম্পূৰ্ণকৈ পূৰ কৰিব লাগিব। উদ্ভিদ মানে কি? গছ গছনি। তলৰ কোনটো প্ৰক্ৰিয়াত পখিলা উদ্ভিদক সহায় কৰে? ওকে, পখিলা উদ্ভিদক কিহত সহায় কৰে? অভিযোজন নহয়, খাদ্য প্ৰস্তুত কৰে, খাদ্য বনোৱাত উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, গতিকে পখিলাৰ ইয়াত কোনো কাম নাই। তাৰপিছত প্ৰজননটো হ'ব শুদ্ধ উত্তৰ, কাৰণ প্ৰজননত ৰিপ্ৰডাকশ্যনত পখিলাই কি কৰে? উদ্ভিদক সহায় কৰে। শ্বাস প্ৰশ্বাসত কি? গছ গছনি নিজে শ্বাস প্ৰশ্বাস অক্সিজেন, গছ গছনি কি শ্বাস প্ৰশ্বাস কি বেলেগৰ সহায়ত ল'ব নেকি? নলয়, গতিকে প্ৰজননটো হ'ব পখিলাই প্ৰজননত পখিলা উদ্ভিদক সহায় কৰে, গতিকে চি এনচাৰটো শুদ্ধ। আমি ইয়াত চিনিটো আমি ক'ত দিম? চিটোত আমি চাৰ্কুল মানে গোলটো পূৰ কৰা, লাহে ধীৰে কৰিবা এইটো চিটো পূৰ কৰা। আৰু যদি বাহিৰত যায় তথাপি তোমালোকে এনেকৈ মচি দিবা দেই। তোমালোকে বাহিৰত যদি যায়, কেতিয়াবা যাব পাৰে, তেতিয়া ধুনীয়াকৈ মচি দিবা। তাৰপিছত 2 নম্বৰটো চোৱা। ডালিম গছ এবিধ। ডালিম গছ কি? ডালিম গুল্মজাতীয়, গতিকে গুল্ম হ'ব, বি এনচাৰটো হ'ব শুদ্ধ। বিটো তুমি এনেকৈ পূৰ কৰি দিব লাগিব। তাৰপিছত চোৱা, তলৰ কোনটো জলজ উদ্ভিদ নহয়? জলজ মানে পানীত থকা উদ্ভিদ নহয়, কোনটো হ'ব চোৱা। তলৰ কোনটো জলজ উদ্ভিদ নহয়? পদুমটো জলজ উদ্ভিদ। তাৰপিছত খৰিকাজাইটো জলজ উদ্ভিদ নহয়, এইটো হ'ব। ভেটটো পানীত থাকে, পুনিটো পানীত থাকে, গতিকে পানীত থকা উদ্ভিদ, গতিকে খৰিকাজাইটো পানীত নহয়। চৰি, এইটো এ নহ'ব, খৰিকাজাইটো বি পইণ্টত, গতিকে বুটটো আমি পূৰ কৰি দিব লাগিব। এইটো প্ৰথমতে এইটো দি দিছিলোঁ, এনেকৈ ভালকৈ চাবা, কাৰণ মই পটককৈ দি দিলোঁ কাৰণে এইটো দি দিছিলোঁ, কিন্তু বিটোত যিহেতু খৰিকাজাই আছে, বিটোত পূৰ কৰিব লাগিব। অ'কে, 4 নম্বৰটো চোৱা। চৰাইৰ ডেউকা হ'ল পাখীৰ ৰূপান্তৰ, আগঠেঙৰ ৰূপান্তৰ, পিছঠেঙৰ ৰূপান্তৰ, এ আৰু বি। চৰাইৰ ডেউকাটো কি হয়? আগঠেঙৰ ৰূপান্তৰ এটা চেণ্টেঞ্চ আছে, গতিকে বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো। এইটো চোৱা, পেজ নম্বৰ 48ত আছে। ইহঁতৰ মানে চৰাইৰ অগ্ৰপদ বা আগঠেং ডেউকালৈ ৰূপান্তৰিত হয়। চোৱা, ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি? ঠাণ্ডা ঠাইত যে যিবোৰ জন্তু থাকে, সিহঁতৰ নোমবোৰ দীঘল থাকে। দীঘল নোমৰ কাম কি? সিহঁতক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে, ঠাণ্ডা কম লাগে দীঘল নোম থকাৰ বাবে, গতিকে চিটো শুদ্ধ হ'ব। চিটো হ'ল এইটো, চিটো আমি পূৰ কৰি দিম। আৰু অসমীয়াখিনি যিহেতু মই ইয়াতে কৈয়ে দিলোঁ, ইংৰাজীখিনি তথাপিও মই আকৌ এবাৰ বুজাই দিওঁ, কিন্তু মই পূৰ কৰি নিদিওঁ, কাৰণ ইয়াতে পূৰ কৰি দিলেও যেতিয়া বুজাই দি আছোঁ দেই। বাটাৰফ্লাইজ মানে পখিলা। বাটাৰফ্লাই বাটাৰফ্লাই প্লাণ্টছক কিহৰ কাৰণে হেল্প কৰে? ৰিপ্ৰডাকশ্যনত হেল্প কৰে। চিটো হয়, চিটো তোমালোকে পূৰ কৰি দিব। মই আৰু অসমীয়াত যিহেতু দেখাই দিলোঁ আৰু পূৰ কৰি নিদিওঁ। প্ৰমগ্ৰেনেট প্লাণ্ট ইজ এ প্ৰমগ্ৰেনেট মানে কি? ডালিম এটা কি হয়? শাৰ্প মানে গুল্মজাতীয় উদ্ভিদ। হুইচ অফ দ্য ফলোইং ইজ নট এন একুৱাটিক মানে পানীত থকা প্লাণ্ট, যোনটো হয় জেচমিনটো কি পানীত হয় নেকি? পানীত নহয়। 4 নম্বৰটো চোৱা। দ্য উইংছ অফ বাৰ্ডছ আৰ কি হ'ব? আমি বাৰ্ডছৰ উইংছটো কিহৰ ৰূপান্তৰ হয়? মডিফিকেশ্যন অফ 4 লিম্ব। বি নম্বৰটো আনচাৰ শুদ্ধ হ'ব। বুজি পাইছা? নেক্সট কুৱেশ্যন নম্বৰ বিটো চোৱা। হোৱাট ইজ দ্য ফাংচন অফ লং ফাৰ ইন দ্য বডি অফ এনিমেলছ? ফাৰ মানে কি? নোম, গতিকে লং কোল্ডাৰ ৰিজিয়নছত যোনবোৰ এনিমেল থাকে, সিহঁতৰ ফাৰবোৰ মানে নোমবোৰ কিয় লং থাকে? কিহৰ পৰা সিহঁতক সহায় কৰে? কি কৰে? সেইটোৰ কামটো কি? ফাংচনটো কি? কামটো কি? কি কৰে? ঠাণ্ডাৰ পৰা প্ৰটেক্ট কৰে। ইট প্ৰটেক্টছ দ্য বডি ফ্ৰম কোল্ড। চি নম্বৰটোত তোমালোকে এনেকৈ চাৰ্কুল কৰি দিবা। অ'কে, নেক্সট ফিল ইন দ্য ব্লেংকছৰ। ফিল ইন দ্য ব্লেংকছত কি আছে? কটিলেডন ইজ প্ৰেজেণ্ট উইথিন দ্য চিডছ। কটিলেডন মানে কি?
বীজপত্ৰ বীজপত্ৰটো কি থাকে বীজ মানে কি গুটিটো বীজৰ ভিতৰত এই কটিলেন মানে বীজপত্ৰটো থাকে গতিকে কটিলেনটো কিহত প্ৰেজেন্ট থাকে সিডৰ ভিতৰত উইদিন দা সিডস ওকে নেট লাইক ভিনেশন ইজ এ ক্যাৰেক্টাৰ অফ নেট লাইক ভিনেশন মানে জাল নেট মানে কি জাল গতিকে জাল হিৰাবিনা থকা প্লান্ট এটাৰ নাম ডিকট প্লান্টক কি কয় ডিকট প্লান্ট বুলি কয় দ্বিবীজপত্ৰী প্লান্ট বুলি কয় কেমেল ষ্টৰ্স কেমেলছ মানে কি উটৰ খাদ্য ক'ত জমা হৈ থাকে হাম্পত গতিকে হাম্প আছে মানে কোষটোত কি থাকে কি ষ্টৰ হৈ থাকে বুলি কৈছে ফুড এফডব্লিউডি ফুড 4 নম্বৰটো চোৱা দ্য ট্ৰিজ গ্ৰোইং ইন মাউণ্টেন হেভ কোন লাইক শেপ মাউণ্টেনৰ ট্ৰিজবোৰ কেনেকুৱা থাকে কোন শেপৰ থাকে হলো বোন ইজ এ ক্যাৰেক্টাৰ অফ বাৰ্ডছ অসমীয়াখিনি চাই লোৱা বীজপত্ৰ দেশৰ ভিতৰত থাকে বীজৰ ভিতৰত থাকে জালৰ দৰে হীৰাবিনা এই দ্বিবীজপত্ৰীটো তোমালোকে খালী ঠাইত লিখিবা যেটো ইয়াত ঠাই নহব সেইবাবে মই বাহিৰত লিখিছো দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ উত্তৰ কোষটোত খাদ্য জমা হৈ থাকে পৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে ফুফুলা হাড় চৰাইৰ এক চৰিত্ৰ ওকে এখিনি হল এতিয়া কোৱেশ্চন আনসাৰলৈ আহিছো চোৱা আৱাসস্থল কাক বোলে বা হোৱাট ইজ কল্ড হেবিটেট তোমালোকৰ হেবিটেটৰ কোৱেশ্চন আনসাৰ ইয়াতো আছে হেবিটেট কা কোৱেশ্চনটো ইয়াতে আছে চোৱা যোনটো তোমালোকে কি শিকিলা পেজ নাম্বাৰ হল 58 আৰু 57 অসমীয়াখিনি ইয়াত আছে তেলৰ পৰা লাষ্ট শেষৰ ফালৰ পৰা 4 নম্বৰ পইণ্ট 1 2 3 4 জীৱই যি ঠাইত বাস কৰে তাকে জীৱৰ আৱাসস্থলী বোলে এটো লিখিলেও হ'ব এইফালৰ পৰা 4 নম্বৰটো the habitat of an organism is the place where it is live এটো লিখিলে হ'ব দে এটো এটা আনসাৰ আৰু এক ধৰণৰ আনসাৰটো এনেকৈ লিখিব পাৰা মই লিখি দিছো ইয়াতে চোৱা উদ্ভিদ আৰু জীৱই যি পৰিৱেশত বাস কৰে তাকে হিয়তৰ আৱাসস্থলী বোলে ইংৰাজীটো the places where plants and animals live is called habitat ওকে দুই ধৰণৰ দিছো যেনেকৈ পাৰা তোমালোকে লিখিবা নেক্সট কোৱেশ্চন নম্বৰ what is biodiversity biodiversity মানে কি জৈৱ বৈচিত্ৰ্য মানে কি Answer to Sailwa Biodiversity is a variety of animals found around us. আমাৰ চাৰিওফালে থকা বিভিন্ন প্ৰকাৰৰ জীৱসমূহক একেলগে জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়। ওকে একেবাৰে সৰুকে লিখাইছো মুখস্থ কৰিবলৈ সুবিধা হ'ব এটো 2 মাৰ্কছ আহিলে ধুনীয়াকৈ 2 মাৰ্কছ পাই যাবা তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 3 টো চোৱা কেকটাছে মৰুভূমি জীয়াই থাকিলে কিদৰে অভিযোজন কৰে মানে কেকটাছ যেহেতু মৰুভূমিত পানী কম থাকে গতিকে কেকটাছ মৰুভূমিত পোৱা যায় হিয়তৰ গাত কি বৈশিষ্ট্য আছে যাৰ বাবে পানী নথকা ঠাইটো ইয়াতে থাকিব পাৰে ওকে হাউ কেকটি আছে এটো হ'ব কেকটাছ হ'ব আর এডাপ্টেড টু লিভ ইন ডেজাৰ্ট বুকতে আনসাৰটো মই দেখুৱাই দিম চোৱা এটো চোৱা পেজ নম্বৰ 50 অসমীয়াখিনি আছে কেকটাছবোৰ কাইটবোৰ দৰাচলতে লিখিব নালাগে কাইটবোৰ পাতৰ ৰূপান্তৰ উদ্ভিদজোপাৰ পৰা পানী উলাই না যাবৰ বাবে বা কেকটাছৰ পৰা উদ্ভিদজোপা বা কেকটাছৰ পৰা এনেকৈ লিখিলে হ'ব কেকটাছৰ পৰা পানী উলাই না যাবৰ বাবে পাতবোৰ কাইটলৈ ৰূপান্তৰিত হয় কেকটাছৰ গাগছ সেউজীয়া সেইভাবে খাদ্য তৈয়াৰ কৰিব পাৰে কেকটাছৰ কাণ্ড মংহাল ইয়াত পানী জমা হৈ থাকে এনেকেও লিখিলে হৈ যাব দে মই বুকত দেখুৱাই দিছো আৰু এক ধৰণৰ মই লিখি দিম কপিত গতিকে ভালকে চাই থাকা স্কিপ নকৰাকে আৰু ইয়াৰ পৰা লিখিবা দে কেকটাছ ইয়াৰ পৰা লিখিবা দাৰ পৰা The cactus is a desert plant with spiny structures. Their spines are modified leaves. Leaves are modified to thorns in order to reduce water loss through evaporation. Okay, ইয়ালকে লিখিলো হ'ব বা ইয়ালকে লিখিলো হ'ব গটেখিনি যিমানখিনি পাৰে লিখিলে হৈ যাব কিন্তু আৰু এক ধৰণৰ দিছো তোমালোকে যেনেকৈ সহজ পোৱা তেনেকৈ লিখি দিবা দে কেকটাছৰ এটো কোৱেশ্চনৰ আনসাৰটো অলপ দীঘলে হ'ব কাৰণ এটো কেনেকৈ জিয়াই থাকে হেতু যেহেতু 2-3টা বৈশিষ্ট্য টাৰ্গেট আছে যাৰ বাবে হি কেকটাছে ডেজাৰ্ট পানী নথকা ঠাইটো থাকিব পাৰে ওকে গতিকে দীঘল হ'বই অলপ ইন ডেজাৰ্ট কেকটাছ ৰিলিজেস ভেৰি লিটল water through transpiration its leaves are in the form of spines to prevent water loss through transpiration photosynthesis in these plants is usually carried out by the stems is also covers with a yapan এখিনি নিলিখি লব সো ফটোসিনথেসিসৰ পৰা ইয়ালকে এটো যদি সৰু কৰিব বিচাৰা ইয়াৰ পৰা ইয়ালকে নিলিখিল হবা যদি ডাঙৰ কৰি পঢ়িব পাৰা তেন্তে লিখি দিবা দে হেকানে মই লিখি দিছো যাৰ নেলাগে তেওলকে নিলিখিলে হ'ব দে স্টেমৰ পৰা আকৌ
লিখিলো হৈ যাব ইয়ালৈকে লিখি ট্ৰান্সপিৰেশ্যনলৈকে দ্য ষ্টেমৰ পৰা কন্টিনিউ কৰিলো হৈ যাব দে দ্য ষ্টেম ইজ অলসো কভাৰ্ড উইথ এ থিক waxy layers which helps এটো এল হ'ব দে which helps to retain water the roots go very deep into the soil for absorbing water মৰুভূমিৰ কেকৰাছে প্ৰচেদনত অতি কম পৰিমাণৰ পানী এৰে ইহতৰ কাইটিয়া পাতে প্ৰচেদনৰ সময়ত পাতৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে খালুক সংশ্লেষণ ইহতৰ কাণ্ডৰ দ্বাৰাহে সংঘটিত হয় আৰু তোমালোকে যদি সৰু কৰিব বিচাৰা এটো লাইন ইয়াৰ পৰা ইয়ালৈকে নিলিখিলেও হৈ যাব কাণ্ড অংশ মমজাতীয় ডাঠ আৱৰণে ঢাকা থাকে যি পানী ধৰি ৰখাত সহায় কৰে এটো ইম্পৰ্টেন্ট পইণ্ট লাষ্টৰ দুটা লাইন ইম্পৰ্টেন্ট হয় দে ইহতৰ শিপাই পানী শোষণ কৰিবৰ বাবে মাটিৰ বহু তললৈ সোমাই যায় নেক্সট Question number 4 to soa 3 4 to জীবৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখা জীব মানে কি লিভিং থিংছৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখিব দিছে characteristics write 3 common characteristics feature of living things মানে যিবোৰ বস্তু জীয়াই থাকে গছগছনি হওক বা জীৱ-জন্তু হওক বা মানুহে হওক আমি কি হয় সকলোবোৰ লিভিং থিংছ গতিকে বৈশিষ্ট্যবোৰ লিখিব দিছে বৈশিষ্ট্যবোৰ কি হ'ব জীৱৰ সাধাৰণ বৈশিষ্ট্য হ'ল জীৱক খাদ্যৰ প্ৰয়োজন হয় জীৱই শ্বসন আৰু ৰেচন কাৰ্য কৰে জীৱৰ বৃদ্ধি হয় ইংৰাজীখিনি চাওক characteristics of living beings are living beings need food they respire and excrete living beings grow একেবাৰে সহজকৈ দিছো 3 নম্বৰ 4টো 3ৰ 4টো হৈ গ'ল তাৰ পিছত 5 নম্বৰ সমান্তৰাল হীৰাবিনা থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া অক সমান্তৰাল হীৰাবিনা থকা মানে কি প্যাৰালেল ভেনিয়েশন থকা তিনটা প্লান্টছৰ নাম লিখিব দিছে লিভছৰ নাম লিখিব দিছে ইয়াতে আছে বুকতে আছে মই দেখুৱাই দিছো চোৱা নাম্বাৰ 36 ত আছে ধান ঘেহু মাকৈ আদি গছৰ পাতৰ হীৰাবিন্না সমান্তৰাল গতিকে সমান্তৰাল হীৰাবিন্না থকা পাত লিখিব দিছে হেতু হ'ব ওকে এটো 3b বুলি লিখি দিছো চোৱা এটো ইয়াৰ পৰা হ'ব The venation of plants like paddy, wheat, maize is parallel. Okay, ইয়ালৈকে লিখিবা তাৰ পিছত হল 6 নম্বৰটো জৈৱ বৈচিত্ৰ্যৰ গুৰুত্বটো কি আছে জৈৱ বৈচিত্ৰ্য আমাক কেনেকৈ সহায় কৰে সেইখিনি লিখিলে হ'ব ৰাইট সিগনিফিকেন্স অফ বায়োডাইভাৰ্সিটি জৈৱ বৈচিত্ৰ্য কি জৈৱ বৈচিত্ৰ্য আমাক খাদ্য দিয়ে তাৰ পিছত কিছুমান উশাহ ল'বলৈ আমি গছ-গছনিবোৰ আমি উশাহ লওঁ হয় না সেইখিনি লিখি দিলে হ'ব তথাপি মই বনাই দিছো কোৱেশ্চনটো তিনি 6টো চোৱা উত্তৰ চোৱা জৈৱ এটো জৈৰ হৈ আছে জৈৱ ওয়াব্য হবে এটোতে ওয়াব্য ৰ নহয় জৈৱ বৈচিত্ৰ্যৰ প্ৰকৃতিত আমি জীয়াই থাকিবলৈ প্ৰয়োজনীয় সকলো বস্তু যেনে খাদ্য বিশুদ্ধ পানী ঔষধ আৰু বাসস্থানৰ যোগান ধৰে এটা লাইনতে গুটেখিনি পইণ্ট সোমাই গল ওকে উষ্ণতা নিয়ন্ত্ৰণত জৈৱ বৈচিত্ৰ্য সহায় কৰে জৈৱ বৈচিত্ৰ্যৰ বাবে পৃথিৱীৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা হৈছে গতিকে সেইভাবে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব আছে এনেকে লিখি দিবা হেখন মিলাই পেলাই 3 নম্বৰ 6টো এতিয়া ইংৰাজীখিনি চাইবা ইংৰাজীখিনি মই কোনখিনিত সৰু কৰিব পাৰিবা মই দেখুৱাই দিম ভয় নাখাবা আনসাৰটো দেখি So, biodiversity provides everything in nature that we need to survive like food, clean water, medicine and shelter. It has contributed in many ways to ইয়াৰ পৰা তোমালোকে নিলিখিলে হ'ব ওকে ইয়াৰ পৰা ইয়ালৈকে নিলিখিলে হৈ যাব আৰু যিসকলে ডাঙৰকে লিখি মুখস্থ কৰিব পাৰে হেনি লিখি দিবা ওকে তাৰ পিছত ইয়াৰ পৰা কন্টিনিউ কৰিবা ইয়ালৈকে লিখি বায়োডাইভাৰ্সিটিৰ পৰা কন্টিনিউ কৰিব পাৰা বায়োডাইভাৰ্সিটি supports industries like agriculture, forestry okay biodiversity helping to regulate global temperatures it provides our environment remains balanced এখিনি লিখবা ওকে একেবাৰে মই সহজ অৰ্ডাৰ লিখি আনিছো আৰু যি সকলে ডাঙৰকে মুখস্থ কৰিব পাৰা সেম টু সেম লিখিবা আৰু কাটিব বিচাৰিলে এখিনি কাটি দিবা বা এটো লাইনো ইয়ালৈকে কাটি দিলেও হৈ যাব ওকে এই বায়োডাইভাৰ্সিটি এটোৰ পৰা ষ্টাৰ্ট কৰিলে হ'ব বা এটোৰ পৰা ষ্টাৰ্ট কৰিলে হ'ব গতিকে মই দীঘলকে লিখাই দিছো যিমানখিনি সৰু কৰিব নিজে বিচাৰা হিমানখিনি পঢ়িবা ওকে নেক্সট কোৱেশ্চন নাম্বাৰ 7 to চৰাই জৈৱ বৈচিত্ৰ্যৰ প্ৰয়োজনীয় অংশ Birds are important component of biodiversity justify এটো বনচাটো ইয়াতে চাই লোৱা বুকটো আছে মই কপি লিখি দিছো আকৌ চোৱা yes birds are important component of biodiversity birds help in the expansion of forests by acting as consumers predators pollinators and seed dispersers
ওকে সো অসমীয়াখিনি চাইলো এতিয়া চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ হয় কাৰণ চৰাই উপভোক্তা উদ্ভিদৰ প্ৰজনন পৰগাছা আৰু জীৱ বীজ বিয়পায় চৰাই বীজ বিয়পাই দিয়ে না কিবা ফলমূলৰ খায় বীজটো কি হয় বীজটো মুখত লৈ অন্য ঠাইত লৈ যায় তাত গৈ সেই গছজোপা হয় গতিকে এটাৰ পৰা আৰু এঠাইলৈ গছজোপা বিয়পাই দিয়াত বীজটো বিয়পাই দিয়াত সহায় কৰে বীজ বিয়পাই দিয়া হিচাপে কাম কৰি অৰণ্যৰ বিস্তাৰণত সহায় কৰে একেবাৰে সৰুকে মই যিমান পাৰো সৰুকে আনসাৰ দিবলৈ চেষ্টা কৰিছো নেক্সট হল শুদ্ধ উত্তৰখিনি আছে বাকি শেষে হ'ব প্ৰায় তাৰ পিছত 4 নম্বৰ একটো চোৱা সকলোবোৰ পতংগে আমাৰ বাবে অপকাৰী হয় জানো অপকাৰী নহয় কিছুমান উপকাৰীও হয় গতিকে এটো অশুদ্ধ কথা কৈছে অশুদ্ধ হ'ব ইয়াতে অশুদ্ধ চৰাই অৰণ্য বিস্তাৰণত সহায় কৰে অৰণ্যটো বহলাই বিস্তাৰণ কি যেনেকুৱা বিস্তাৰ মানকে বহলাই দিয়ে গছ-গছনি কিছুমান গুটি তত লৈ যায় মুখেৰে তাৰ পিছত তাত হয় বা মলমূত্ৰৰ জৰিয়তে গুটিবোৰ অতত পৰে হয় না নহয় গতিকে তাত গছ-গছনি হয় অৰণ্যটো বাঢ়ি যায় গতিকে এটো হ'ব শুদ্ধ পৰিবাৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক আছে আমাৰ লগত গছ-গছনিৰ সম্পৰ্ক আছে কেনে ধৰণৰ সম্পৰ্ক আছে আমি অক্সিজেন লৈ আছো গছৰ পৰা গছে কাৰ্বন ডাই অক্সাইড লৈ আছে আমাৰ পৰা গতিকে সম্পৰ্ক আছে গতিকে এটো কৈছে সম্পৰ্ক নাই বুলি কৈছে অশুদ্ধ কথা কৈছে অশুদ্ধ ওকে জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিবেশত প্ৰভাৱ পেলায় এটো শুদ্ধ কাৰণ জৈৱ বৈচিত্ৰ্য যদি অৱক্ষয় হৈ যায় ক্ষয় হৈ থাকে লস হৈ যায় জৈৱ বৈচিত্ৰ্য যদি লস হয় পৰিবেশত প্ৰভাৱ পৰিব গতিকে এটো প্ৰভাৱ পেলায় বুলি কৈছে শুদ্ধ কথা কৈছে অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱ জীয়াই থাকিব নোৱাৰে জীয়াই থাকিব নোৱাৰে বুলি নহয় কিছুমান জীৱৰ এনেকুৱা বৈশিষ্ট্য আছে যিবোৰ জীৱ অতিপাত ঠাণ্ডাটো জীয়াই থাকিব পাৰে অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই কৈছে কোনো জীৱনে কিছুমান জীৱ আছে জীয়াই থাকিব পাৰে গতিকে এটো অশুদ্ধ কথা কৈছে ওকে এখিনি অসমীয়াখিনি দিলো এতিয়া ইংৰাজীখিনি চাই লোৱা all insects are harmful for us গোটেইবোৰ ইনসেক্ট আমাৰ বাবে হাৰ্মফুল নহয় গতিকে all insects harmful বুলি কৈছে এটো ফলস কথা কৈছে false birds help in expansion of forest true there is no interrelations among all organisms of the environment okay আমাৰ environment লগত কোনো কাৰো interrelation নাই বুলি কৈছে আছে গতিকে ইয়াটো নো কৈছে ৰিলেশন নাই বুলি কৈছে এটো ফলস কথা কৈছে the loss of biodiversity will affect our environment শুদ্ধ কথা কৈছে ট্ৰু কথা কৈছে biodiversity loss হলে আমাৰ environmentor loss হ'ব no organism can survive is extreme cold region extreme coldত কোনো জীৱ জীয়াই থাকিব নোৱাৰে বুলি কৈছে জীয়াই থাকিব পাৰিব কাৰণ কিছুমান জীৱৰ এনেকুৱা বৈশিষ্ট্য আছে তাতহে জীয়াই থাকিব পাৰে ঠাণ্ডাতে জীয়াই থাকিব পাৰে ওকে গতিকে এটো ফলস কথা কৈছে এখিনি হল আশা কৰিছো তোমালোকে বুজি পাইছা আৰু কোৱেশ্চন আনসাৰ নাই বহুত কমে কোৱেশ্চন আনসাৰ দিছে আৰু যেহেতু এমসিকিউ তোমালোকৰ বহুত আহিব গতিকে ভালকে এমসিকিউ বোৰ বুজি পঢ়িবা যাতে যোনটো আহক তোমালোকে চেপ্টাৰবোৰ ভালকে বুজিলে এমসিকিউ সকলো ধৰণে এমসিকিউ কৰিব পাৰিবা ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সেকেন্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো প্লিজ লাইক কৰি দিবা শেয়াৰ কৰি দিবা আজিলৈ আহিছো ধন্যবাদ